জুবিন দা যোৱা আজি 10 দিনেই হ'ল। আজি তেওঁ 10 দিনীয়া সকাম তেওঁলোকৰ ঘৰত হৈছে আৰু ইমান দিনে মানে চৰকাৰেতো বহুতখিনি কিবাকিবি কৰিয়ে আছে, কিন্তু তাৰ মাজতো মানে বহুত কিবাকিবি কথা ওলাইছে, বহুত কিবাকিবি এতিয়াও লুকাই আছে। আমি খালি এটাই জানো যে জুবিন দাই ন্যায় পাবই লাগিব। তাৰ কাৰণে চৰকাৰে যি কৰিব লগা আছে কৰক, আমাক খালি ন্যায়হে লাগে। এতিয়া সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তই যিমান যি য'ত কৰিলে তাৰ কাৰণে উচিত তেওঁলোকে মানে শাস্তি পাব লাগে। আৰু তাৰ বাহিৰে গৰিমা বৌক যোনসকলে মানে ইমান সমালোচনা কৰিছে, আচলতে তেওঁ ইমান সমালোচনা কৰা জানো হেৰি হয়, যোগ্য হয় জানো? তেওঁনো কি ভুল কাম কৰিলে? জুবিন দাই নিজৰ গানতেই লিখি থৈ গৈছিলে, তেওঁ যে যেনেকৈ সাজি কাচি তেওঁ ধুনীয়াকৈ তেওঁ শিৰত সেন্দুৰ লৈ যেন গোটেই আজীৱন তেওঁ থাকে। আৰু সেইবাবে তেওঁ মানে আজিও জুবিন দাৰ নামৰ সেন্দুৰকণ লগাই আছে। আৰু এইটো মানে এটা সকলো মানে বিধৱা নাৰীসকলৰ কাৰণেও এটা বহুত ডাঙৰ মানে পদক্ষেপ বুলিয়ে ক'ম, যে তেওঁ এইখিনি কৰিব পাৰিছে। আৰু আমি হোৱা হ'লে কিন্তু কৰিব নোৱাৰিলোঁ হয়, কিন্তু তেওঁ বহুত সাহসী বুলি ক'ম। তেওঁ জুবিন দা ঢুকোৱাৰ পিছতো যে তেনেকৈ তেওঁ থাকিব পাৰিছে, সেইটো কাৰণে আমি মানে বহুত ভাল পাইছোঁ। তেওঁক কোনেও একো বেয়া পোৱা নাই। আৰু যোনসকলে সমালোচনা কৰিছে তেওঁলোকে প্লিজ সমালোচনা নকৰিব, কাৰণ এই সময়খিনিত সমালোচনা কৰা সময় নহয়, তেওঁক সাহস দিয়া সময়হে। চ' প্লিজ তেওঁক যিমান পাৰে সাহস দিয়ক।